কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। নমস্কাৰ জনাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কিমাননো সদায় সদায় ডেইলি ব্লগ আৰু ৰেচিপি ভিডিঅ' চাই থাকিব ন। আহকচোন আজি খুবেই ধুনীয়া এটা পৰিৱেশ চাওঁ। এফালে ফুৰিবলৈ আহিছিলোঁ আৰু এয়া দেখিছে নহয় পাহাৰৰ মাজে মাজে ইমান ধুনীয়া এটা একা বেকা ৰাস্তা আৰু চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া সেউজীয়া। ভিডিঅ' নকৰাকৈ কেনেকৈ থাকোঁ বাৰু, মানে ইমানেই ধুনীয়া পৰিৱেশ নহয়, ইয়াতে যেন থাকি যাম তেনেকুৱা লাগে। চাৰিওফালে মানে কহুৱা আৰু গছ গছনিৰে ভৰা, মানে পৰিৱেশটো খুবেই ধুনীয়া লাগিছে। তাকে ভাবিলোঁ অলপমান ভিডিঅ' কৰি ৰাখোঁ আৰু আপোনালোককো দেখাওঁ। ঠায়ে ঠায়ে বতৰটো ডাৱৰীয়া কৰি দিছে আৰু ঠায়ে ঠায়ে এয়া দেখিছে নহয় পোহৰ যিখিনি দেখিছে তাতে মানে ৰ'দ দিছে। ৰ'দ সিমান ডাঙৰকৈও নহয় আৰু মানে অলপমান বতৰটো ৰেঙাই দিছে, আকৌ ঠায়ে ঠায়ে মানে একেবাৰে ডাৱৰীয়া কৰি দিছে। জেগাখিনি খুব ভাল লাগিল আৰু ভিডিঅ'টো আগলৈ চাই থাকিব আৰু খুবেই ধুনীয়া ধুনীয়া ঠাই দেখা পাব। মাজে মাজে এনেকুৱা ঠাইবিলাকলৈ আহিব লাগে ন, তেতিয়া মনবোৰো ভাল লাগি থাকে আৰু মনৰ কিছুমান চিন্তা থাকে ন, আৰু সেই চিন্তাবিলাকো একেবাৰে নাইকিয়া হৈ যায়, মানে মনটোৱে একেবাৰে সলনি হৈ যায় বুলি ক'ব লাগিব আৰু ন। আৰু এয়া দেখিছে নহয় ইমানেই ভাল লগা পৰিৱেশ, মানে কি ক'ম, দেখিয়ে ভাল লাগি গৈছে। আৰু এইফালে পোনে পোনে এটা পাহাৰ আছে, গৈ পিনি যেন খুন্দা মাৰি দিব তেনেকুৱা লাগিছে ন দেখিবলৈ, কিন্তু তেনেকুৱা নহয়। মানে ইফালে একা বেকা ৰাস্তা আৰু পাহাৰীয়া ৰাস্তাৰ মাজে মাজে সেয়াই আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু ইয়াত দেখিছে নহয় নদীখন একেবাৰে নীলা নীলা নিচিনা দেখা পাইছে ন। এইখিনি পৰিৱেশ যে খুবেই ভাল লাগিছিলে। আৰু নবেটিয়ে যে এই পাহাৰৰ ওপৰত যে সৰু সৰুকৈ কহুৱাবিলাক যে ফুলি আছে, সেইবিলাক চাই ইমানেই ভাল পাইছে, মানে কিনো কি এনেকৈ হয় কি হয় সেইবিলাকে সুধি আহিছে। আৰু এইফালে চাৰিওফালে সেউজীয়া সেউজীয়া আৰু ওপৰফালে আকাশখন চাওকচোন, ইমান ধুনীয়াকৈ নীলা আৰু বগা কৰি দিছে ন। আমাৰ মাইকী মানুহবোৰ ঘৰত বিভিন্ন কাম কাজ কৰি ল'ৰা ছোৱালী আপডাল কৰি ঘৰৰ সকলোকে মানে আলপৈচান ধৰি মানে কেতিয়াবা এনেকুৱা হৈ থাকে যেন নিজৰ কাৰণেও সময় নোলায়। আৰু ঘৰৰ ইটো সিটো কাম কৰি থাকোঁতে যে মনবিলাক মানে এনেই কিছুমান চিন্তাই একেবাৰে দুৰ্বল কৰি পেলোৱা নিচিনা হয়। নিজকে একেবাৰে যেন একোৱেই নাই নিজৰ কাৰণে কৰিব লগা, ভাবিব লগা বা চিন্তা কৰিবলগীয়া ন। ঘৰৰ কামবিলাক কৰি থাকোঁতে আৰু ল'ৰা ছোৱালী চম্ভালোতে কেতিয়াবা এনেকুৱা ঠাইবিলাকলৈ ওলাই যাব লাগে, আৰু তেতিয়া মনত যিবিলাক মানে দুখ বা অশান্তি বা কিছুমান এনেই ধৰি লওক মনবিলাক ডাউন হৈ থাকে ন, এনেকুৱা জেগাবিলাকলৈ গ'লে যেন সকলো দুখ কষ্ট একোৱে যেন নাই জীৱনত, আৰু তেনেকুৱা এটা ভাৱ আহি যায়। ভাল লাগে এনেকুৱা পৰিৱেশৰ মাজত থাকি, আৰু নিজকো মানে অলপ এনেকুৱা চিন্তাবিলাকৰ পৰা আঁতৰতো ৰাখিব পৰা হয়, আৰু নিজকো অলপ সময় দিবও পৰা হয়, আৰু পৰিয়ালৰ লগত অলপ টাইম অকলশৰে কটোৱা হয় ন। মাজে মাজে এনেকুৱা ঠাইবিলাকত ফুৰিবলৈ যাব লাগে ন, অকল এনেকুৱা সেউজীয়া পৰিৱেশত বুলিয়ে নহয় আৰু যাতে ল'ৰা ছোৱালীৰ মনবিলাকো ভাল লাগে। পঢ়া শুনা আৰু ঘৰৰ ভিতৰত সোমাই সিহঁতৰতো আমনি লাগে ন, কেতিয়াবা সিহঁতকো এনেকুৱা ঠাইত ফুৰাব নিব লাগে, হয়তো সিহঁতেও নতুন কিবা এটা শিকিব আৰু নিজকো অলপ সময় দি মানে সময় দিয়াৰ লগতে আৰু মনবিলাকো ভাল লাগি থাকিব। সেয়াই আৰু ইমান দূৰ আহিলোঁ, ইমান দূৰ ৰাস্তা, মানে পাহাৰৰ মাজে মাজে ক'তো এখন দোকান বা এটা ঘৰ নাপালোঁ, কিন্তু ইয়াতে এটা ঘৰ দেখিছোঁ। ঘৰ মানে দোকানে আছিলে চাগে, এতিয়া বন্ধ কৰি থৈ দিছে। তাকে গাড়ীৰ পৰা নামিছোঁ, নামি ভাবিছোঁ সকলোৱে অলপমান ফটো মাৰোঁ ন, দেখি কিবা এটা ভাল লাগিছে। ক'ৰবালৈ গ'লে বিশেষকৈ ফটো মৰাটো থাকে আৰু মতা মানুহবিলাকৰ নহ'লেও মাইকী মানুহবিলাকৰ সেইটো এটা চখ ন, নিজকে কেমেৰাত আবদ্ধ কৰি ৰাখিছোঁ। আৰু চিপ চিপকৈ বৰষুণ দি আছিল, সেইটো কাৰণে নবেটিক দেউতাকে মাথাত এখন ৰুমাল দি আৰু এইফালে পাহাৰবিলাক আৰু ডাৱৰবিলাক অলপমান চাবলৈ দিলে, আকৌ গাড়ীৰ ভিতৰতে তাইক ৰাখি দিছে, যিহেতু অলপ অলপকৈ বৰষুণ দি আছে। কৈছোঁ নহয় ঠায়ে ঠায়ে বৰষুণ, ঠায়ে ঠায়ে বতৰ ডাৱৰীয়া আৰু ঠায়ে ঠায়ে একদম ৰ'দ, মানে পাহাৰীয়া ৰাস্তাৰ মাজত ডাৱৰবিলাকৰ মাজত আৰু পাহাৰবিলাক এনেকুৱাই হয় চাগে। আৰু গোটেই বাটটো মানে আমাৰ নবেটিৰ কথা শেষ নহয়, মা এইটো মা সেইটো, পাপা এইটো পাপা এইটো, মানে তাই ইটো সুধিছে সিটো সুধিছে, তাইৰ কথা অন্ত নহয় আৰু এইফালে আহি আছোঁ মানে খুবেই ভাল লগা দিন আৰু পাহৰিব নোৱাৰা এটা দিন বুলি ক'ব লাগিব। ভালো লাগিছিল। আৰু এইখিনিতে এটা ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে প্ৰথমবাৰ চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব।
যেনিয়ে চকু তেনিয়ে অকল সেউজীয়া সেউজীয়া ন আৰু সেউজীয়া মাজৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া ঘৰলৈ বুলি মানে ঘৰমুৱা হৈছোঁ আৰু দেই অকল ঘূৰি ফুৰিলেতো নহ'ব ন আৰু এতিয়া চাবচোন দেই ইমান ধুনীয়া লাগিছে আকাশখন মানে এয়া দেখিছে নহয় ডাৱৰ আৰু নীলা নীলা পাহাৰ আৰু দাঁতিত সেউজীয়া সেউজীয়া গছ বন এনেকুৱা পৰিৱেশবিলাক কাৰ কাৰ ভাল লাগে কমেণ্ট এটা কৰি জনাবচোন আৰু আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা পৰিৱেশবিলাক দেখিলে এনে লাগে যেন ইয়াতে যেন থাকি যাম গোটেই জীৱন আৰু ঘৰলৈ যেন ঘূৰি নাযাম তেনেকুৱা অনুভৱ হয়নে নহয় কমেণ্ট এটা কৰি জনাবচোন আৰু ইয়াৰ আকাশখন অলপ ওচৰৰ পৰা দেখাই দিছোঁ চাওকচোন পাহাৰখনৰ সৈতে ইমান ধুনীয়া লাগিছে নহয় পৰিৱেশটো এফালে নুবেটিৰ দেউতাকক প্ৰশ্ন সুধি সুধি শেষ নহয় আৰু দেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ' লগ পাম তেনেহ'লে আজিলৈ আহোঁ বাই বাই